Hello everyone, আজি মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তোত কি কৰো তাকে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালো। আপোনালোকে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। পাৰ আমাৰ ঘৰৰ ওচৰতে পৰি আছে, কিন্তু সি উৰিব পৰা নাই। তাৰ মানে কি হৈছে, ভৰিটোৰ মানে পুৰা দিছে নে কিবা এটা হৈ গ'ল ভৰিটো। আৰু তাক এতিয়া এইফালে চাওক, আমি কচু বুটলি ওলাইছো দেই। এইয়া কচু বুটলি আছে, ভয়ে ভয়ে বুটলি আছে। মানে দীঘল সাপ এটা ওলাইছে তাত, মানে চবে ভয়ে ভয়ে বুটলি আছে। মই কাৰণে বুটলিলো, কালি বুটলি দি নিলো বাৰু। এই বুটলি আৰু ৰ'দটো ইমান দিছে। তাৰপাছত অলপ ওলাই আহিলোঁ বাগানৰ ফালে। বাগানৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ৰ'দটো দেখিছেনে ইমান দিছে, সেইকাৰণে ছাতিটো লগত লৈ লৈছোঁ। বাগানৰ মাজে মাজে আহি আছোঁ, তাৰমানে ভিডিঅ' এটা কৰি দিছোঁ সেইকাৰণে। মই চাই যাওক, হাই কৈ দিয়ক, হাই। এইফালে পাছত মানুহ আহি আছে বাৰু, আমি এইফালে আহি আছোঁ। কি হলো?